সো ফাইনেলি ওলাই গ'লোঁ ৰুমৰ পৰা ৰেডি হৈ গ'লোঁ বৰ্তমান যাবলৈ আৰু এইফালে ৰুম আছিল একদম লেতেৰা বহুত ইয়াত ৰুম আছিল ইয়াত আমি কাম কৰি সেই ৰুমত ৰেষ্ট কৰা ৰুম ইয়াত সো ফাইনেলি এইটো কোম্পানী হয় এণ্ড ইয়াৰ পৰা আজি মই যাবলৈ লৈছোঁ কাছাৰ ৰাতিপুৱা টাইম হৈছে 6:45 6:45 তো ফাইনেলি মই এনেকৈ গৈ ৰাস্তালৈ যাব লাগিব খোজকাঢ়ি যাব লাগিব গৈ তাত গাড়ী চাব লাগিব গাড়ী চাই ফাইনেলি গৈ আছোঁ কাছাৰ পাই ৰাস্তাত লগ পাম এইটো আমাৰ ষ্ট'ৰ ৰুম আছিল য'ত আমি ডিউটিলৈ আহি ইয়াত এণ্ট্ৰি কৰিব লাগে আৰু এইটো আমাৰ CCR বুলি কয় যিটো আমাৰ অফিচ ৰুম হয় চব ইঞ্জিনিয়াৰ ডাঙৰ ইঞ্জিনিয়াৰবোৰ আহি পেলাই তাত থাকে কাম কৰে তাৰ পৰা তো এইটো কোম্পানী আজিলৈ বাই বাই সো আকৌ লগ পাম নে নাপাম ঠিক নাই কিন্তু এতিয়ালৈ বাই বাই সো ফাইনেলি আমি R&B গেট ক্ৰছ কৰিলোঁ R&B পৰা ওলালোঁ এইটো R&B চিমেণ্ট প্লাণ্ট হয় সো ইয়াৰ পৰা ওলাই আমি এতিয়া এই ৰ'দত গাড়ী চাব লাগিব আৰু যদি গাড়ী নাপাওঁ তেন্তে খোজকাঢ়ি যাব লাগিব বৰাপানী য'ত আমি ইয়াৰ পৰা বৰাপানীৰ পৰা গাড়ী পাম আমাৰ কাছাৰ ডিষ্ট্ৰিক্ট যোৱা সো ফাইনেলি মই এতিয়া বৰ্তমান ৰাতিপুৱা একো খাই অহা নাই আৰু বৰ্তমান এতিয়া দোকান আছে যদি খোলা তেনেহ'লে চাহ একাপ খাই ল'ম চাহ খাই উঠি আমি যাম বৰাপানী আৰু বৰাপানীত গৈ পেলাই তাত গাড়ী বহুত পোৱা যায় তো ফাইনেলি এতিয়া মই ওলাই গ'লোঁ R&B গেট ক্ৰছ কৰিলোঁ ফাইনেলি হেৰি কৰিলোঁ তাৰপিছত এতিয়া যাম আমি চাহ খাই বৰাপানী তো এতিয়া ৰাতিপুৱা একো খোৱা নাই চাহ একাপে খাই লওঁ বুলি ভাবিছোঁ তো চাহ একাপ খাই পেলাই ধুনীয়াকৈ আমি যাম বৰাপানী ইয়াৰ পৰা বৰাপানী খোজকাঢ়িবলৈ হ'লে আপোনাৰ 1.5 কিলোমিটাৰমান হ'ব তো পাহাৰে বেছি উঠিব লাগে তো চাওঁ খোজকাঢ়িয়ে যাওঁ হেৰি কৰি যাওঁ ব'লক আৰু এটা কথা দেই মোৰ চেনেললৈ আপোনালোকে যেতিয়া আহিছে তেনেহ'লে আপোনালোকে আকৌ এটা কাম কৰিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়াতো কোনো অলাগতিয়াল অপ্ৰয়োজনীয় কিছুমান ভিডিঅ' এৰিছোঁ আশা কৰোঁ আপোনালোকে যদি আশীৰ্বাদ কৰে তেনেহ'লে আগলৈ ভাল ভিডিঅ' এৰিম কিবা বুজিবলৈ জানিবলৈ শিকিবলৈ কিবা এনেকুৱা কিছুমান ভিডিঅ' এৰিম য'ত আপোনালোকে চাই ভাল পাব চ' ফাইনেলি এতিয়া আমি বৰ্তমান এয়াই আৰু আগলৈকে আপুনি যদি আশীৰ্বাদ কৰে আপোনালোকে তেনেহ'লে আৰু ভাল ভিডিঅ' পাব বুলি আশা কৰোঁ ধন্যবাদ তো বহুত সময় আহি পেলাই এখন দোকান পালোঁ য'ত দোকানত এতিয়া বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে চাহ খাবলৈ চাহ অৰ্ডাৰ দিছোঁ চাহ খাম আৰু এয়া চাহ আহি গ'ল আৰু বৰ্তমান এতিয়া চাহ খাই আমি যাম বৰাপানী অভাৰব্ৰিজ ব'লক তো তাত বহি বহুত পৰ বহিলোঁ গাড়ী নাপালোঁ তাৰপিছত ডিচিশ্যন কৰিলোঁ যে মই নিজে খোজকাঢ়ি যাম ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হ'ব এণ্ড পাহাৰে বেছি উঠিব লাগে সেইকাৰণে ভাবিলোঁ যে গাড়ীখন লওঁ আৰু ৰাতিপুৱা হৈছে বেছি মেঘালয় জেগা য'ত গাড়ী নাহে তথাপিও এতিয়া খোজকাঢ়ি যাওঁ ঠিক আছে আপোনালোকক গৈ থাকোঁ আপোনালোককো দেখুৱাই থাকোঁ অনুভৱ কি হয় আগলৈ পাম চ' ফাইনেলি বহুত আহিলোঁ ঘামি গৈছোঁ হেৰা লাগিছে পাহাৰ উঠি আহিছোঁ এতিয়া বৰ্তমান বৰাপানী পোৱা নাই বৰাপানীত গৈ গাড়ীখন ধৰিব লাগিব তাৰপিছত আকৌ অভাৰব্ৰিজ যাব লাগিব বৰাপানী অভাৰব্ৰিজ তাৰপিছত গৈ পেলাই তাত শুনিছোঁ কাছাৰৰ গাড়ী পায় তো বিশেষকৈ মই ইমান আইডিয়া নাই ইমান নাজানো আগলৈ গৈ থাকোঁ পাম আৰু আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ কিন্তু বৰ্তমান বহুত কষ্ট হৈছে নিজৰে খোজকাঢ়ি তো ব'লক আগলৈ গৈ থাকোঁ তো খোজকাঢ়ি আহি থাকোঁতে গাড়ীখন পালোঁ খাচে মামা এটাৰ তো ব'লক মোৰ লগতে যাওঁ তো মই বৰ্তমান ওলালোঁ ইয়াৰ গাড়ীত বহিলোঁ দেখিছে আপোনালোকে আৰু এতিয়া বৰ্তমান গৈ আছোঁ অভাৰব্ৰিজ আৰু অভাৰব্ৰিজ বৰ্তমান ময়ো দেখা নাই এদিনো তো অভাৰব্ৰিজলৈ যাওঁ তাত বোলে গাড়ী পায় তো ইয়াৰ পৰা অভাৰব্ৰিজলৈ যাওঁ চাওঁ আপোনালোকক আগলৈ দেখাই আছোঁ ব'লক ৰ'ব এইখনে হ'ল এখন অভাৰব্ৰিজ যিখন অভাৰব্ৰিজৰ কথা মই কৈ আছিলোঁ বহুত সময়ৰ পৰা ইয়াত আপোনালোকৰ সকলো ঠাইৰে গাড়ী পাই যায় মানে গুৱাহাটীৰ পৰা ধৰি এইফালে হেৰি আছে বাই ৰোড আছে এইফালৰ পৰা শ্বিলং গুৱাহাটী নগাঁও চব ফালৰে পায় তো ফাইনেলি এইখনে হয় অভাৰব্ৰিজ যিখন অভাৰব্ৰিজৰ কথা আপোনালোকক কৈ আছোঁ আৰু ইয়াতে মই ৰখি থাকিব লাগিব বৰ্তমান এতিয়া আৰু ইয়াৰ পৰা বোলে গাড়ী পায় চ' চাওঁ তো ফাইনেলি 7টাৰ পৰা ইয়াত ৱেইট কৰি আছোঁ বৰ্তমান কোনো এখন গাড়ী নাই শিলচৰ যোৱা গাড়ী বৰ্তমান এতিয়ালৈকে পোৱা নাই তো এনেকৈ বহি আছোঁ 7টাৰ পৰা আজি এতিয়া 9টা বাজিলে 9:06 হৈ গ'ল
চাওঁ কি হয় আগলৈ, পাওঁ যদি পালোঁ, নেপালে বেলেগ এটা কিবা উপায় কৰিব লাগিব। চাওঁ কিমানখিনি যাব পাৰোঁ, কিমানখিনি আগবঢ়াব পাৰোঁ আৰু কি কৰিব পাৰোঁ। ৱেইট কৰি আমনি লাগিছে। চাই লওঁ, যদি পালে তো ভালেই কথা, নেপালে অকণমান কষ্ট হ'ব। আৰু ৰাতিপুৱা একো খাই অহা নাই। ইয়াত ভাল দোকানো নাই খাবলৈ। অভাৰ ব্ৰিজৰ তলতে বহুত সময়ৰ পৰা বহি আছোঁ, ৱেইট কৰি আছোঁ। গাড়ী আহিব। এখনো গাড়ী এতিয়ালৈকে পোৱা নাই। আশা কৰোঁ গাড়ী পাম সোনকালে, অতি সোনকালে আৰু যাম। বহুত ভোক লাগিছে মুঠতে খাবলৈ একো নাই ইয়াত। আৰু ৰাতিপুৱা চাহ একাপ খাই আহিছোঁ। চাহ একাপ খাই পেলাই এতিয়া বৰ্তমান এনেকৈ আছোঁ। 9টা বাজি গ'ল। তো চাওঁ আগলৈ কি হয়। বহুত সময় ৰখি আপোনালোকে দেখা পাইছে, বৰ্তমান গাড়ী এখন পালোঁ, বাছ এখন। এইখন বাছত এতিয়া মই উঠি গ'লোঁ। বৰ্তমান চিট নাই, কষ্ট কৰি যাব লাগিব। আৰু আপোনালোকে এতিয়া এই গাড়ীৰ পৰাই দেখিব, কিছুমান যিবোৰ গাড়ীৰ পৰাই দেখিছে এইবোৰে অনুভৱ কৰক আৰু। ফাইনেলি বহুত অতিক্ৰম কৰাৰ পিছত ভাত খাবলৈ বহিছোঁ। তো ভাল লাগিছে মনটো, ভাত খাবলৈ পাম। বহুত ভোক লাগিছে। বতৰ বেয়াৰ লগতে কপালো বেয়া। 2 ঘণ্টামানৰ পৰা ইয়াত ৱেইট কৰি আছোঁ। গাড়ী খোলা নাই, ব্লক লাগি আছে বৰ্তমান। ইয়াত মেঘালয় কিবা পাহাৰ ভাঙিলে বুলি কৈছে। তো কেতিয়ালৈ গৈ পাম ঠিক নাই। গাড়ীত বহি ফাইনেলি ৰাতি হৈ গ'ল। কেতিয়ালৈ গৈ পাম ঠিক নাই। আগলৈ চাওঁ কেতিয়ালৈ পাম। তো হাই গাইজ, ফাইনেলি আহি পালোহি। ৰাতি হৈ গ'ল 11:30। তো এতিয়া বেছি বনাব নোৱাৰোঁ। তো বাই বাই, পিছত লগ পাম। आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं। मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।